বৃহৎ পুঁজিপতিক অসমৰ মাটি বিনামূলীয়াকৈ গোটাই দিয়াৰ স্বাৰ্থতেই এই উচ্ছেদ কাৰ্য সমাপন কৰিব আৰম্ভ কৰিছে। আজি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰিছে, এইটো হয়তো নিৰ্বাচন সন্মুখত নিৰ্বাচন তাৰ বাবেই এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণেই বাছি বাছি সংখ্যালঘুক উচ্ছেদ কৰিছে। কিন্তু এই নিৰ্বাচন পাৰ হোৱাৰ লগে লগেই কিন্তু চাব যে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসী যিমান অসমীয়া মানুহ আছে তেওঁলোকৰ যি দীৰ্ঘদিনৰ পৰা দখল কৰি আছে মাটি, বনভূমি হওক, ভিজিআৰ হওক, পিজিআৰ হওক, চৰকাৰী খাছলেণ্ড হওক, এই মাটিখিনিৰ পৰা কিন্তু উচ্ছেদ কৰিব। চাওক, সাম্প্ৰতিক পৰিস্থিতিত যিটো অসম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে অসমব্যাপী উচ্ছেদ কাৰ্য সম্পন্ন কৰিছে, এই উচ্ছেদ কাৰ্যটোক আমি এটা বেলেগ দৃষ্টিৰে চাওঁ। তেওঁলোকে আচলতে বৃহৎ পুঁজিপতিক অসমৰ মাটি বিনামূলীয়াকৈ গোটাই দিয়াৰ স্বাৰ্থতেই এই উচ্ছেদ কাৰ্য সমাপন কৰিব আৰম্ভ কৰিছে। তেওঁলোকে প্ৰথমতে কোকৰাঝাৰৰ জনজাতীয় অঞ্চল পৰ্বতজৰাত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে, ডিমা হাছাওত তেওঁলোকে উচ্ছেদৰ যোজা চলাইছিলে, কাৰ্বি আংলঙতো চলাইছিলে, লখিমপুৰত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে, শোণিতপুৰৰ চাৰিদুৱাৰতো উচ্ছেদৰ জাননী প্ৰেৰণ কৰিলে। যেতিয়া এই সমগ্ৰ বিষয়টো এটা মানে অসমৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ হ'ল, তেতিয়া কিন্তু মানুহৰ দৃষ্টিটো মানে অইনফালে ঢাল খুৱাবলৈ তেওঁলোকে কিছু বাছি কিছু গোৱালপাৰা, চাপৰ এনেধৰণৰ অঞ্চলত মানে মিয়া মানুহ, তেওঁলোকৰ চৰকাৰী কথা মতে মিয়া মানুহ, যি ধৰ্মীয় সংখ্যালঘু মানুহক তেওঁলোকে উচ্ছেদ কৰা আৰম্ভ কৰিছে। আৰু এই উচ্ছেদ কৰি এই উচ্ছেদ কাৰ্যক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, মানে অন্যায়ভাৱে উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদ কাৰ্যক তেওঁলোকে ন্যায্যতা দিবলৈ তেওঁলোকে কিছুমান বিশেষণ প্ৰয়োগ কৰিছে, যে অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ বাংলাদেশীক আমি অসমৰ ভূমিৰ পৰা উচ্ছেদ কৰিছোঁ। গতিকে এই মানুহখিনি যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী, সেই সম্পৰ্কে যদি প্ৰমাণ কৰিব যোৱা হয়, তেনেহ'লে কিন্তু তাৰ এটা বিভিন্ন মানে আইনী প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াৰ মাজেৰে গৈ এজন মানুহ বিদেশী হয়, বাংলাদেশী হয়, তাক বিতৰণ কৰাৰ ব্যৱস্থা কৰাত তাতে আপত্তি কৰিবলগীয়া নাই। কিন্তু তেওঁলোকে যি অমানৱীয়ভাৱে অন্যায়ভাৱে উচ্ছেদ কৰা কাৰ্যক ন্যায্যতা দিবলৈ যিটো মানে টেকনিক ব্যৱহাৰ কৰিছে, আচলতে এই টেকনিকটোত আমি তীব্ৰ বিৰোধ কৰোঁ। আমি আচলতে যিটো উচ্ছেদ কাৰ্যক আমি বিৰোধ নকৰোঁ, কিন্তু এই যি ধৰণে বিকল্প অবিহনে অমানৱীয়ভাৱে অন্যায়ভাৱে ৰাজ্যৰ বিভিন্ন মানে ধৰ্মীয় জাতি উপজাতিৰ মানুহে দীৰ্ঘদিন ধৰি দখল কৰি থকা তেওঁলোকৰ দখলকৃত মাটিৰ পৰা তেওঁলোকক যিটো উচ্ছেদ কৰাৰ পন্থা লৈছে, সেই উচ্ছেদ কাৰ্যক আমি বিৰোধ কৰোঁ। আৰু বিকল্প নিদিয়ালৈকে কোনো ধৰণৰ উচ্ছেদ কাৰ্য যাতে হ'ব নোৱাৰে বা স্থগিত ৰখাৰ কাৰণে আমি দাবীও উত্থাপন কৰোঁ। আমি ইতিমধ্যে আপোনালোকেও জানে যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টত প্ৰকাশ পাইছে যে অসমকে আদি কৰি উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসম হ'ল এটা খনিজ সম্পদ, দুষ্প্ৰাপ্য খনিজ সম্পদৰ ভাণ্ডাৰ। ইতিমধ্যে প্ৰকাশ পাইছে যে ধুবুৰী জিলাৰ চান্দৰডিঙ্গা যিটো ঠাই, সেই ঠাইত 18 মিলিয়ন টন ল'ৰ সন্ধান পোৱা গৈছে। ডিমা হাছাওত ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে। তিনিচুকীয়াত তেনেধৰণে লিথিয়াম পোৱা গৈছে। যিবিলাক পদাৰ্থ পোৱা গৈছে, সেই পদাৰ্থখিনি দুষ্প্ৰাপ্য। চীনৰ পৰা আমি মানে ভাৰতে বেটাৰী যিটো গাড়ী, যিটো মানে ইলেক্ট্ৰিক বাহন নিৰ্মাণ কৰোঁতে যিটো সামগ্ৰী লাগে, সেই ৰ মেটেৰিয়েল কিন্তু চীনৰ পৰা আমদানি কৰা হৈছিল। আৰু সেই ৰ মেটেৰিয়েল কিন্তু অসমত মানে সন্ধান পোৱা গৈছে। আৰু তাৰ বাবেই যাতে এই যিখিনি খনিজ সম্পদ, দুষ্প্ৰাপ্য সম্পদ, এই সম্পদখিনিক পানীৰ দৰত বা লুণ্ঠন কৰিবলৈ বৃহৎ পুঁজিপতিক যিটো ৰাস্তা মোকলাই দিয়াৰ স্বাৰ্থতেই এই উচ্ছেদ কাৰ্য সমাপন কৰিছে। তেওঁলোকে উচ্ছেদ কাৰ্য সমাপন কৰাৰ পাছতে লগে লগে যে মানে মাটিখিনি পুঁজিপতিক গতাব বা এই আম্বানী আদানীহঁতক গতাব, সেইটো এটা সন্দেহৰ আৱৰ্তত। কাৰণ সমাগত 2026 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে হয়তো এই মাটিখিনি নগতাব, কিন্তু ইলেকশ্যন যোৱাৰ মানে পিছ মুহূৰ্ততে কিন্তু এই মাটিখিনি গতাব। কাৰণ ইলেকশ্যনৰ আগত যদি মাটিখিনি তেওঁলোকক হস্তান্তৰ কৰে, তেনেহ'লে কিন্তু মানে তেওঁলোকৰ যিটো মানে স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ, সেই কাৰ্যকলাপটো কিন্তু মানে সমাজত এক্সপ'জ হৈ যাব, আৰু তাৰ ব্যাপক মানে বিৰূপ প্ৰভাৱ 26 ইলেকশ্যনত পৰিব। গতিকে 26 ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিবলৈ এইটো বাছি যিটো উচ্ছেদ কাৰ্য সমাপন কৰিছে, এই উচ্ছেদ কাৰ্যটো সমাপন কৰিছে। আজি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰিছে, এইটো হয়তো সন্মুখত নিৰ্বাচন তাৰ বাবেই এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণেই বাছি সংখ্যালঘুক উচ্ছেদ কৰিছে। কিন্তু
এই নিৰ্বাচন পাৰ হোৱাৰ লগে লগেই কিন্তু চাব যে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসী যিমান অসমীয়া মানুহ আছে তেওঁলোকৰ যি দীৰ্ঘদিনৰ পৰা দখল কৰি আছে মাটি, বনভূমি হওক, ভিজিআৰ হওক, পিজিআৰ হওক, চৰকাৰী খাছলেণ্ড হওক, এই মাটিখিনিৰ পৰা কিন্তু উচ্ছেদ কৰি এই মাটিখিনি কিন্তু তেওঁলোকে লেণ্ড বেংক সৃষ্টি কৰিব, যাতে পুঁজিপতিক পানীৰ দৰত মানে বিনামূলীয়াকৈ মাটি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। ইতিমধ্যে এডভান্টেজ আসাম 2 যিটো আছিলে 2.0, তাতে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে যদি বিনামূলীয়াকৈ অসমত মাটি পুঁজিপতিক দিয়া নাযায় তেনেহ'লে ইয়াতে বিনিয়োগ নহয়। তো সেই বিনামূলীয়াকৈ মাটি দিয়াৰ চক্ৰান্ততে কিন্তু এই উচ্ছেদ আৰম্ভ হৈছে। আমি প্ৰত্যক্ষ কৰিছোঁ যে জাগিৰোডৰ যিটো কাগজ কল, সেই কাগজ কলৰ মানে যিখিনি মাটি আছিলে 517 বিঘা মাটি, প্ৰত্যেক বিঘাত মাত্ৰ 1 টকা দৰত সেই পুঁজিপতিসকলক কিন্তু গতাই দিছিলে। আৰু তাৰে এই ভয়ংকৰ মানে পৰিকল্পনা কৰি এটা জনগোষ্ঠীৰ বিৰুদ্ধে, এটা জাতিৰ বিৰুদ্ধে আন কিছুমান জাতি বা জনগোষ্ঠীক উচতনি দি যাতে এটা পৰিস্থিতি যাতে অৱনতি ঘটাব পাৰে, যাতে এটা ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখিয়েই কিন্তু এই উচ্ছেদ কাৰ্য সমাপন কৰিছে, যাৰ আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে তীব্ৰ বিৰোধ কৰিছোঁ। আৰু এই উচ্ছেদ কাৰ্য যাতে অতি সোনকালে বন্ধ হয়, তাৰ বাবে অসমৰ সৰ্বস্তৰৰ ৰাইজ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি এই চৰকাৰৰ যি অমানৱীয় উচ্ছেদ, এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে যাতে অৱস্থান লয় বা আন্দোলন তীব্ৰ কৰে, তাৰ বাবে আমি সমগ্ৰ অসমৰ ৰাইজক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে আহ্বান জনাইছোঁ।